প্রাতকালে জীবাজনে করে মদ পান, তাহার সমান পুণ্যবান নাহি আন। শাস্ত্ৰই কৈছি যে কোনোবাই পুৱাই উঠিয়ে যদি ফাৰ্ষ্ট টাইম ইয়াৰলি ইন দ্য মৰ্ণিং যদি অলপ মদ খাব পাৰে, তেওঁই হ'ল পৃথিৱীত চবতকৈ বেছি পুণ্যবান। মদ নাপাই জীৱা জনে ভাঙ খাই, সপ্ত পুৰুষ তাৰ স্বৰ্গ কজাই। আৰু কৈছি শাস্ত্ৰই যে তুমি ধৰা পইচাত ধৰি বা কিবা অসুবিধাত মদ খাব নিৰ্বা পাৰ, কিন্তু একদম বা এক চিলিম ভাং খালিও তোমাৰ হাত পিৰি স্বৰ্গত বাস কৰিব। এই মদ ভাঙক জীৱা জনে নিন্দা কৰে, সপ্ত পুৰুষ তাৰ নৰকত পৰে। আৰু শাস্ত্ৰই কৈছে যে তুমি নিজে মদ নাখনাই, কিন্তু বেলেগে খালে যদি তুমি তাৰ নিন্দা কৰা, তেতিয়া তোমাৰ হাত পিৰি নৰকত পৰিব। হেন জানি গুণি গণে এৰা নকামা, দিনে ৰাত্ৰি কৰা মাত্ৰ মদ ভাঙ পান। শাস্ত্ৰই কৈছে যিবিলাক গুণী জ্ঞানী সৎ মানুহ আছে, তেওঁলোকে কিন্তু মদ বা ভাং খাবা দিছে, তেহে তেওঁ স্বৰ্গত বাস কৰিব। জয়াই অসম। আৰু গং না বলিবীৰ বলিবীৰ বীৰ হনুমান, পৃথিৱীত বীৰ নাই বীৰ কৰ্ণৰ সমান। যে শাস্ত্ৰৰ ভিতৰত ডাঙৰ বীৰৰ কৰ্ণও, বালিও আছিল বীৰ, বলিও আছিল, কিন্তু বাদ দিয়া বালি শুক্ৰী পেলাই দিয়া, কিন্তু কৰ্ণ আছিল চবচে ডাঙৰ বীৰ। হে ৰাম ৰাজা হৰিচন্দ্ৰ ৰাজা ৰাজা দুৰ্যোধন, পৃথিৱীত ৰাজা নাই ৰাজা ৰাৱণৰ সমান। কৈছে শাস্ত্ৰই যে ৰামো আছিল ৰাজা, যুধিষ্ঠিৰো আছিল ৰাজা, আপোনাৰ হৰিচন্দ্ৰ ৰাজা আছিল, কিন্তু যোনে যিমান ৰাজা নাথাক চবচে ডাঙৰ ৰাজা আছিল ৰাৱণ। কাৰণ যি সময়ত ৰাৱণে ৰাজত্ব কৰিছিল, তেওঁৰ স্বৰ্ণ লংকাত প্ৰত্যেক ঘৰ ফেমিলিৰ ঘৰ আছিল কি সোণাৰ, পায়খানাও সোণাৰ, থাকা ঘাটটোও সোণাৰ, ঢেকাল ঘৰো সোণাৰ, গোহালি ঘৰো সোণাৰ। গতিকে ৰাম যুধিষ্ঠিৰ বা কোনোবা ৰাজা দেখিলেও তাৰ কিন্তু ঘৰবিলাক নিজৰটো পাকা আছিল, বাকীবিলাকৰ খেৰৰ, কাৰোবাৰ প্লাষ্টিকৰ এয়ে আছিল। গতিকে তুলনামূলক হৈছে মোৰ ৰাৱণ ৰাজাই বেছ ৰাজা। এই নীলমন্ত্ৰী চন্দ্ৰমন্ত্ৰী মন্ত্ৰীৰ মণি বৰ্মন, লোৱাৰ আসামত মন্ত্ৰী নাই মন্ত্ৰী ভূমিৰ সমান। যোনে যিমান মন্ত্ৰী নহওক ভূমিৰ তলত লোৱাৰ আসামত